আজি আমি শিকিম কঙালী বিহু। কঙালী বিহুৰ ইংৰাজী কি বা ইয়াৰ অসমীয়া মিনিং কি? হে এভৰিৱান, ইয়াৰ ইংৰাজী হ'ল কঙালী বিহু বা কাতি বিহু। মানে আহিন মাহ আৰু কাতি মাহৰ দোমাহীৰ দিনা ইংৰাজীৰ অক্টোবৰ মাহত এই বিহু পালন কৰা হয়। এই সময়ত মানুহৰ আহু ধান শেষ হয়। শালি ধানো চপাবৰ নহয়, সেয়ে মানুহৰ খোৱাত টান পৰে। কাতি বিহুৰ সময়ত খেতিয়কৰ ভঁৰাল প্ৰায় শূন্য হৈ যায় বাবে এই বিহুত বিশেষ ৰং ধেমালি কৰা নহয়। গতিকে অভাৱ অনাটনৰ সময়ত হোৱা বাবে এই বিহুৰ আন এটা নাম কঙালী বিহু বুলি কয়। অসমীয়া মানুহে কাতি বিহুৰ সন্ধিয়া ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত আৰু ভঁৰাল ঘৰৰ দুৱাৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰে। লগতে খেতি পথাৰতো চাকি জ্বলায়। আজি ইমানে। সদায় শিকি থকা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।